Nervous bride. Good morning. ৰাতিপুৱা শুই উঠি বস্তু এটা দেখিলোঁ দেই, দেখাম হা। একদম ৰাতিপুৱা শুই উঠি মানে মাথাটো মানে বেয়া হৈ গৈছে। এইটো দেখিছে নহয় আমাৰ ৰাস্তাটোতো প্ৰতিবাৰে দেখুৱাই থাকোঁ ভিডিঅ'ত, কিন্তু মানে প্ৰতিবাৰে এই ৰাস্তাটোত মানে কি আছে নাজানো, প্ৰতিবাৰে ৰাস্তাটো কেলৈ কাটিবলগীয়া হয়। সেইপিনেও এটা ৰাস্তা আছে, কিন্তু সেইটো ছাইড কটা নহয়, কিন্তু প্ৰতি বছৰে আকৌ এইটো ছাইড কাটি গৈ থাকে দেই। আমাৰ মাটি নহয় বাৰু, হ'লেও আমাৰ এতিয়া 18 বছৰ 20 বছৰ হ'ল এইডোখৰলৈ বেলেগ হৈ অহা। এইটো ৰাস্তা গৈ আছোঁ, ডাঙৰ মানুহে কেনেকৈ কি কথা পাতিছিলে আমি এইবোৰ একো নাজানো। তথাপিতো আমি ৰাস্তা আজিলৈকে মাটি তোলাও নাই, বহলো কৰা নাই, কৰিবও নোৱাৰোঁ, ডাঙৰ মানুহো নাই এতিয়া, কিন্তু আমি মাটি নোতোলোঁ বা ৰাস্তাটো মই প্ৰতি বছৰে কাট খাই যায়। কেলৈ কাটে মই সেইটো বুজি নাপাওঁ। ৰাস্তাটো মই ডাঙৰে নে কিবা বেছিয়ে মাটি লৈ আছেনে। এতিয়া মানে এই চপৰাও এইডোখৰত পৰিছিলে, আকৌ তললৈ লৈ গুচি গ'ল। মানে কিমান লাগিম আৰু লাগিবলৈ মন নোযোৱা হ'ল, লাগি মানে ডিঙিত নলি ছিগি যাব। এইখিনি মানুহৰ লগত লাগি লাভ নাই। এইটো এটা ৰাস্তা আছে, এইটো এটা আছে, কিন্তু এইটো ৰাস্তা কেলৈ কাটি যায় সেইটোহে ধৰিব নোৱাৰি। নাইতো আমাৰ ৰাস্তাত বহল এই চুকটো কাটি দিয়ে, স্কুটিখন ঘূৰাব নোৱাৰাকৈ। সেইটো ৰাস্তা কিন্তু কাট নাখায়। এইটো চুলিত তেল সোপা সানি ল'লোঁ। এইটো মানে এইটো এটা মানে মেণ্টেল হেৰাছমেণ্ট টাইপৰ হয় দেই। এইটো টপিকৰ কাৰণে বছৰটোত চাগে আমাৰ 2-3বাৰ মানে কাজিয়া হয়। কিমান লাগি আমনি লাগি গৈছে। একদম দেখি ৰাতিপুৱাই শুই উঠিছোঁ, গাটো জ্বলি গৈছে। তেনেকৈ যদি ৰাস্তাটো মানে প্ৰতি বছৰে কাটি গৈ থাকে নাথাকিবগৈ ন অকণমানো। আৰু ৰাস্তাটো মানে গম পোৱা যায় ন, ৰাস্তাটো এটা চাইডে কাটিছে, দুটা চাইডে ৰাস্তা আছে, এটা চাইডে নাকাটে, অকল এটা আমাৰ চাইডে কাটে। মানে সেইটো কেলৈ মানে জোকাৰি থাকে ন, সেইটো মেণ্টেল হেৰাছমেণ্ট বুলি কয় ন, জোকাৰি আছে ধৰক মানে তেনেকুৱা নিচিনা মানুহে। মই দেখা নাই যি মানুহে কাষৰ কাটিছে, ৰাস্তা কাটিছে, কাৰোবাৰ উন্নতি হৈছে, তেওঁলোকেও জানে ভগৱানে দিছে। ভগৱানৰ কথা কৈছোঁ কাৰণ মই দেখিছোঁ দিছে। মানে যেতিয়া আমাৰ বেয়া লাগিছে, মনৰ পৰা আমাৰ হাও ওলাইছে নহয়, ভগৱানে দিছে। আগতেও এইবছৰো তেনেকুৱা হৈছে, কাষৰ কাটিছে, পাছতে আমি শুনিছোঁ বেড নিউজ এটা। সেইটো মই হহা নাই, বাট মই জনাইছোঁ যে ওপৰৰ মানে ভগৱান আছে। এই অলপ দিনৰ আগত আৰু এখন হৈ গৈছে। আমি জাষ্ট সাধাৰণ কথা এটা কৈছিলোঁ, বহুত ভালভাৱে কৈছোঁ, বহুত ভব্যভাৱে কৈছিলোঁ। আমাক যি ব্যৱহাৰ কৰিলে, তাৰ পাছদিনাখন শুনিছোঁ বেড নিউজ এটা। এইটো কথা মই হহা নাই, মই জানো হাঁহিব নাপায়, নিজৰ হ'লেও আহিব, বাট নিজৰ হ'লেও অহাটো বেলেগ, আৰু সেই কৰ্মফলটো বেলেগ। সেইটো কাৰণে মই কৈছোঁ যে ভগৱান আছে, দেখি আছে, অলপ ভয় কৰিব লাগে, বুজিব লাগে। তাৰ আগবছৰ আৰু এটা কেছ হৈছে, তাৰ আগবছৰো হৈছে, মানে বুজিছে কি কৈছোঁ, সেইটো কেছ হৈছে। তাৰ পাছতে শুনিছোঁ মানে আমাৰ বেয়া লাগিছে, ৰাস্তাটো ইমান কাট খাই গ'ল, কাজিয়াও হ'ল, অলপ কিবা কিবি ক'লোঁ, ময়ো ছ'চিয়েল মিডিয়াত অলপ পোষ্ট কৰিছিলোঁ কিবা কিবি। তাৰ পাছত আকৌ শুনিছোঁ কিবা খবৰ এটা। মই এইটোৱে ক'ম, ভগৱান আছে, সেইবুলি ভগৱানে ভয়টো বাৰু মই নকৰোঁৱে, কিন্তু ৰাস্তাৰ ওপৰলৈ এই কোৰখন মানে ৰাস্তাৰ ওপৰলৈহে আহে। ৰাস্তাটো কিমান ডাঙৰ গম পাইছে নহয়, দেখি পানি। গাঁও বুলি ক'বলৈ হয়, কিন্তু মানুহবোৰ মানে উন্নতি কোনো কাৰো দেখিব নোৱাৰে। এইবোৰ চব মানে হিংসা কৰি আৰু একো ডাঙৰ একো উন্নতি হোৱা নাই। কাষৰ কাটি দেখিছোঁ কাৰ কি হৈছে। এইটো মানে মোৰ সদায় ছেম ষ্টাইল আৰু এইটো মোৰ ঘূৰাৰ নাই। অন্য হ'বলগীয়া যেন আহিব বোলে, চাই থৈ আহোঁগৈ, মই আজিলৈকে দেখাই নাই মানে। নাৰ্ভাছ ব্ৰাইড। নাৰ্ভাছ হৈ গৈছোঁ, ভাল লাগিছে। আমি মানে এনেই থাকিব নাপাওঁ, আমি মানে কাম কৰি থাকিব লাগে। আলহীৰ কাৰণে হয় নাই গাঁৱলীয়া পিটিকা। ইয়াত মাছ জানি ভাল লাগে, সৰু মাছ, ডাঙৰ মাছ। এতিয়া মাখন দেখাই দিয়া। ধুনীয়াকৈ সজাই থ'ব পাৰিব মাছ।
বহুত কষ্ট কৰিছে নচালে বহুত কষ্ট কৰিছে দহিকেইটা নবৈকে কাটি দিছে হয় বোৱাৰী এক নবৈ নহয় নহয় মই চব কথা নবৈ ওলাই পানী পুৰি পানী পুৰি অ পিঁয়াজ নকাটো এনেকৈ দিছে নি প্লেট এখন কাটি ল মা নাখায় নি